friends, good afternoon. Aradhana kitchenলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 12টা বাজিছে আৰু এইকেইদিন মই বিৰাট ব্যস্ত আছিলোঁ। সৰু ছোৱালীজনী কোভিড ইনজেকশ্যন লৈ বহুত জ্বৰ উঠিলে, মূৰৰ বিষ, সেইকাৰণে ব্লগ দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ দুটা এনেই সাধাৰণ আৰু আমি ঘৰতে যেনেকৈ বনাওঁ, ধৰক যেনেকৈ মইতো ভাতটো দেখুওৱা নাই আৰু কোমোৰা দি মাছ বনালোঁ আৰু এটা চম্ভাৰ দালি বনালোঁ আৰু এটা বেঙেনা বনাম এতিয়া। তাৰপিছত বনালে আপোনালোকৰ ৰেচিপিকেইটা শ্বেয়াৰ কৰিম। আপোনালোকে শেষলৈকে চাই থাকিব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বল আইকনটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া নটিফিকেশ্যনখিনি আহি থাকিব। বলকচোন আমি কিটচেনলৈ যাওঁ, অন কৰোঁ। আৰু আমি এতিয়া এইটো বনাম। এই দীঘল এনেকুৱা বেঙেনা এটা আছে, দীঘল ছাগলীয়া বেঙেনা বুলি কয়, সেইটো সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছতে লৈছোঁ আপোনাৰ পিঁয়াজ, নিমখ, হালধি, তাৰপিছত জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, আদা নহৰুৰ পেষ্ট, আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট, আৰু এয়া তেল, আৰু আপোনাৰ এইটো ইমলি চাটনি, আৰু আপোনাৰ এই গুড় দিম লাষ্টত। আহকচোন আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আৰু এফালে মই এইটো চম্ভাৰ দালি বনাওঁ, তেল মাৰিম, সেইটো দেখাই দিওঁ একেলগে বনাওঁ। মই ইয়াত নিমখ সানিম, হালধি, কাশ্মীৰী মিৰ্চ, জিৰা পাউডাৰ, এতিয়া আমি ইয়াত তেল দিম। এনেই সানিলোঁ। আৰু শুকান জলকীয়া লাগিব। শুকান জলকীয়াটো এতিয়া তেলত দিম। তেলটো গৰম হ'লে এই শুকান জলকীয়া দিম। আপোনালোকে তেজপাতো দিব পাৰে, মই তেজপাত নিদিওঁ। অকণমান মচুৰ দালি এয়া সিজাই থৈছোঁ। মচুৰ দালিত এয়া বেঙেনা, স্কোৱাছ, গাজৰ দি পেলাই মই বইল কৰি দিছোঁ। বইল কৰাটো দি পোৱা নাই আৰু আপোনালোকতো সকলোৱে জানে বইল কৰা। চম্ভাৰ মছলা এচামুচ দিম, এইটো চম্ভাৰ পাউডাৰ, এদিন তেতেলী, দালিখিনি দিব, দালি হৈ গ'ল। আৰু আপোনাৰ বনাইছোঁ মাছেদি কোমোৰা তৰকাৰী বনাইছোঁ, এয়া খোৱা নাই আপোনালোকক। এইখিনি ৰঙা হৈ গ'ল, ভাজা মোৰ হৈ গ'ল। এতিয়া মই কাঢ়ি থ'ম এইটো বস্তুটো। আপোনালোকে এইটো বস্তু হেৰিটো খাব পাৰে, লুচি, পৰঠা, হৈ গ'ল চম্ভাৰ দালি। ইয়াত দিম আপোনাৰ আদা নহৰু, মই মিক্সিত মাৰা নাই, এই মিক্সিত মাৰিলে বেছি হেৰি হৈ যায় গুড়া। এইটো অকণমান এনেকৈ থাকিবলৈ দিব লাগিব।
অলৰেডি মই ইয়াত জিৰা জাল চব দিয়াই হৈ গৈছে। এতিয়া মই ইয়াত চিলি ফ্লেক্স দিছোঁ অলপ, হেৰি দিছোঁ আপোনাৰ ইমলি, তেঁতেলী ৰস, তেঁতেলী পেষ্ট দিছোঁ। তেঁতেলী পেষ্ট দিয়া হৈ গ'ল, লৰাই থাকিম। গুড়খিনি আপোনাৰ ভাজি নোহোৱালৈকে লৰাই থাকিম। অলপ পানী দিব লাগিব গুড়। অলপ জালুকৰ গুড়ি দিছোঁ, ব্লেক পেপাৰ। এতিয়া আমাৰ ৰেডি। এতিয়া এই বেঙেনাখিনি দি দিলোঁ চাওক। এইটো আপুনি পুৰি, চব্জি, পুৰি, পৰঠা, ৰুটি, শুকান ৰুটিৰ লগত খাবলৈ বহুত মজা হয়। আপোনালোকে বেলেগ বেঙেনা হ'লেও হ'ব, এইটো দি বনাব। অকণমান সময় হেৰি হ'ব। এই আপোনাৰ ৰেডি আমাৰ বেঙেনা খাটা মিঠা চাটনি। ৰুটিৰ লগত আপোনালোকে খাবচোন, খাই পেলাই আপোনালোকে চাব। এতিয়া আমি পৰিৱেশন কৰিম। ইয়াৰ ওপৰত অকণমান চাট মছলা দি দিম। মাছৰ তৰকাৰী, চম্ভাৰ দিয়া দালি, এইটো বেঙেনা খাটা মিঠা। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি খাওঁ। আজি ব্লগটো ইমানতে শেষ কৰি দিওঁ। বাই বাই।